বহি আছ তই অ খাপলাগে কি কম ন কৈছো নহয় কাইলৈতো বিহু গৰু বিহু এতিয়া ঘৰত গৰু এটা নাই কাইলৈ গৰু গা কেনেকৈ ধুৱাম কাক ধুৱাম মই তাকে চিন্তা কৰি আছোঁ তাতে ডাঙৰ কথাটো হ'ল কি আজি বজাৰৰ পৰা 100 টকা জাতিলাও আনিছোঁ 100 টকা এটা পিছল লৈছে ইমান দাম দি জাতিলাও আনিছোঁ কাৰ মাথাত মাৰিম তাকে টেনশ্যন লৈ আছোঁ এইটো টেনশ্যন নলবি মোৰ মাথাতে মাৰিবি আৰু তোৰ মাথাত কেলে মাৰিব মই গৰু গা ধুৱাবলৈ আনিছোঁ জাতিলাও এই তেনে মোৰ মাইকীটো মোক সদায় কৈয়ে থাকে একদম গৰুটোৰ লগতে বিয়া খোলাং আৰু তোৰ ছবি ভাল গাঠৰটোৰ লগত বিয়া হোৱাই ঠিক আছিলে বুলি কৈছিলে আৰু মোক কি নমস্কাৰ মই ধ্ৰুৱজ্যোতি গগৈ আৰু আমাৰ মাজত আছে লোকেল খাপলা আমাৰ দা আছাম টিমৰ তৰফৰ পৰা আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহু ওলগ তথা শুভেচ্ছা দিছিলোঁ আশা কৰোঁ আগন্তুক দিনবিলাক আপোনালোকৰ সুখময় হওক খাপলাঙে কিবা এটা ক'ব এই লোকেল খাপলা ডিম ঝাটকা হাৰ নামানো চাল্লা বিহু পাতিমেই নিশ্চয় বিহু পাতিমে ধন্যবাদ